নমস্কাৰ বন্ধুসকল, মাৰাখল চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় ভালে কুশলে আছে। আজি মই আপোনালোকলৈ লৈ আনিছোঁ অসমীয়াৰ গৰম দিনৰ প্ৰিয় খাদ্য কল পচলাৰ এটা ৰেচিপি। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ বাবে মই এইখিনি বস্তু যোগাৰ কৰি লৈছোঁ। এইডাল কল পচলা, এইখিনি কঁঠাল গুটি, ওপৰৰ বাকলিটো গুচাই 15 মিনিট পানীত তিয়াই থৈছোঁ। আৰু এইখিনি মচুৰ দাইল ধুই লৈছোঁ, আৰু এইখিনি চয়াবিন তিয়াই ধুই লৈছোঁ, আৰু এইখিনি পাঁচফোৰণ, জালুক জলকীয়া, আদা নহৰু আৰু পিঁয়াজ এটা, আলু দুটা, আৰু লগতে নৰসিংহ কেইটামান পাত আগ লৈছোঁ। এতিয়া আমি পচলাখিনি কাটি ল'ম। এইদৰে মিহি মিহিকৈ পচলাখিনি কাটি ল'ম। এনেদৰে আপোনালোকেও মিহি মিহিকৈ কাটি ল'ব। এতিয়া পচলাখিনি কাটি হৈ গৈছে। এতিয়া এটা ষ্টীলৰ গিলাচেৰে আমি পচলাখিনি ঠেকেচি মিহি কৰি ল'ম। এতিয়া আৰু তিয়াই থোৱা কঁঠাল গুটিকেইটা গুচাই ল'ম। এনেদৰে ওপৰৰ বাকলি গুচাই তিয়াই থ'লে ওপৰৰ ৰঙা অংশটো গুচাবলৈ সহজ হয়। গুচোৱা হৈ গ'ল, আৰু মই আলু পিঁয়াজখিনিও কাটি ল'লোঁ, লগতে আদা নহৰু মছলাখিনি পেষ্ট বনাই ল'লোঁ। এতিয়া মই প্ৰথমে চয়াবিনখিনি ভাজি ল'ম। তাৰ বাবে কেৰাহীত তেল, পিঁয়াজ আৰু হালধি অলপ দি লৈছোঁ, নিমখ অলপো দিছোঁ। এতিয়া এইখিনি অলপ লৰাই লৈ এতিয়া চয়াবিনখিনি দিম, আৰু চয়াবিনখিনি শুকানে টানকৈ ভাজি ল'ম। আপোনালোকেও এনেদৰে ভাজি ল'ব শুকানে। এতিয়া মই এইখিনি হৈ গৈছে, এটা বাতিত কাঢ়ি লৈছোঁ। যিহেতু ইয়াতে ভাজিখিনি বনাম, গতিকে কেৰাহীত তেল দি অলপ পিঁয়াজ দিছোঁ, আৰু হালধি অলপ দি লৈছোঁ। এইখিনি অলপ লৰাই লৈ ইয়াতে নিমখ অলপ দিছোঁ, আৰু বনাই থোৱা পেষ্টখিনি ইয়াতে দি অলপ সময় ভাজি লৈ কাটি থৈ দিয়া কঁঠাল গুটি, আলু আৰু নৰসিংহ পাতখিনি একে সমানে দি দিম। এইখিনি অলপ লৰাই লৈ ভালকৈ নিমখ ৰং মিহলি হৈ যোৱাকৈ লৰাই দি ইয়াতে ধুই থোৱা মচুৰখিনি দি দিম। এইখিনিও অলপ ভালদৰে ভাজি লৈ ভালদৰে মিক্স হৈ যোৱাকৈ ভাজি লৈ অলপ সময় ঢাকি দিম। এতিয়া 2 মিনিটমানৰ পাছত আকৌ অলপ লৰাই ইয়াতে পচলাখিনি দিম। আৰু গোটেইখিনি ভালদৰে মিক্স কৰি আৰু অলপ সময় ঢাকি দিম। অলপ সময় ঢাকি দিয়াৰ পাছত আৰু অলপ লৰাই দি গোটেইখিনি তল যোৱাকৈ পানী দি সিজিবলৈ ঢাকি দিম। ঢাকোন দিয়া 3 মিনিটমানৰ পাছতে কলাখাৰ এটোপমান মনে দি দিব। খাৰকণ দিলে ভাজিকণৰ সোৱাদটো আৰু বেছি ধুনীয়া হয়। কলাখাৰ দিলে কঁঠাল গুটি আৰু আলুখিনি খুব ধুনীয়াকৈ সিজি যায় আৰু খাবলৈ সোৱাদ হয়। খাৰ দিয়া 3-4 মিনিটমান পিছতে ভাজি থোৱা চয়াবিনখিনি দি আৰু অলপ সময় ঢাকি দিম। আৰু 5 মিনিটৰ পাছত ভাজিখিনি পানীটো শুকাই গৈছে। আলু আৰু কঁঠাল গুটিখিনিও সিজি গ'ল। এতিয়া আমাৰ কল পচলা আৰু চয়াবিন দিয়া ভাজি খাবলৈ প্ৰস্তুত হৈ গ'ল।
তেনেহ'লে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব আৰু আগলৈ এনেকুৱা থলুৱা ৰেচিপি পাই থাকিবলৈ মাৰ আখল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে সকলো ভালে থাকক কুশলে থাকক। আকৌ পুনৰ লগ পাম নতুন এটা ৰেচিপি লৈ। ধন্যবাদ।